ক্ষোভিত সাধাৰণ জনতা সাধাৰণ গ্ৰাহকক কেকুৰা চেপা দিছে চৰকাৰে 4 দিনত তৃতীয়বাৰলৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সমগ্ৰ দেশত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য 22-23 আৰু 25 মাৰ্চত সমান্তৰালকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য এতিয়া অতিক্ৰম কৰা হৈছে সেঞ্চুৰী সুবিধা মানে সব এটা কথা হৈছে কি আগতে ট্ৰেইনৰ দাম 81 তথাপিও ভাড়াটো তাৰমানে 600 আছে আৰু এতিয়াও 600 আছে ভাড়াটো ঠিক আৰু আপোনাৰ এতিয়া তাৰমানে কি হৈছে তেলৰ দাম বেছি হোৱাৰ কাৰণে আমাৰ ভাড়া অসুবিধা হৈছে ভাড়া নাপাওঁ ই-ৰিক্সাৰ মানুহগিলে লৈ যায় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে লোকসভাৰ এক প্ৰশ্ন উত্তৰত কয় যে অন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য বৃদ্ধিৰ ফলত বৃদ্ধি পাইছে পেট্ৰপনীয় সামগ্ৰীসমূহ তেওঁ অৱশ্যে আশ্বাস দিয়ে যে সাধাৰণ জনতাসকলৰ বাবে সুলভ মূল্যত ইন্ধন উপলব্ধ কৰা প্ৰচেষ্টা কৰা হ'ব সমান্তৰালভাৱে পুনৰ তৃতীয়বাৰলৈ বৃদ্ধি পাইছে ৰাজ্যত পেট্ৰল ডিজেলৰ মূল্য পৰৱৰ্তী সময়ত এই মূল্য আৰু অধিক বৃদ্ধি পাবলৈ হ্ৰাস হ'ব এয়া সময়ত লক্ষণীয় হ'ব কেমেৰা পাৰ্চন সুৰভীৰ সৈতে মই আফৰোজা ৰেড জন